পাঠশালা সাহিত্য সভালৈ আহি আছে সেইফালে গুৱাহাটীৰ ফালৰ পৰা পাঠশালাৰ ফালৰ পৰা আহি আছে সেইফালে আগবাঢ়ি যাব লাগিব এইফালে আছে পাঠশালা সাহিত্য সভা ফলক সাহিত্যপ্ৰেমী ৰাইজেৰে ভৰি পৰিছে চট্টদেৱ ক্ষেত্ৰ সাহিত্য সভাৰ ইয়াত আহিছে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে আহিছে খেল ধেমালি সামগ্ৰী আহিছে আৰু সেইফালে আহিছে থিয়েটাৰ তাত পাব হাঁহ ৰুটি মাংস ইয়াত এখনেই থিয়েটাৰ দেখিবলৈ পাইছোঁ কোহিনুৰ থিয়েটাৰ হোটেল ইয়াত আছে কবিতাৰ গাঁও কবিতা পাঠ কৰি আছে কোনফালে ঘূৰিব কাৰ হৈ মাতিব হৈছই লাগি যায় তথাপিও চলি থাকে বতাহৰ কবত ফুটি হেৰুৱাই হাৰে থাকে ৰাতিৰ বতৰ মনোজ বৰাদেৱে ভাষণ প্ৰদান কৰি আছে আচলতে এই কবিতা গান এইবিলাকৰ মাজত বক্তৃতাৰ কথাটো নাহে তথাপিতো উদ্যোক্তাসকলে কৈছে যে এই কবিতাৰ যিটো আকৰ্ষণ এই আকৰ্ষণটো প্ৰায় প্ৰতিগৰাকী যাৰ সংবেদনশীলতা আছে যাৰ অনুভূতি প্ৰবল প্ৰত্যেকে অনুভৱ কৰিব পাৰে এটা সময় আছিল আজিৰ প্ৰজন্মই নিশ্চয় কবিতা সম্পৰ্কত চৰ্চা কৰিছে আবৃত্তি কৰিছে কিন্তু এটা সময় আছিল যিখিনি সময়ত জীৱনানন্দৰ বনলতা সেনৰ মাজত যুৱ প্ৰজন্মই নিজৰ প্ৰেয়সীক আৱিষ্কাৰ কৰিছিল গতিকে তেনেকুৱা এটা সময় আছিল শৰৎচন্দ্ৰ দাস দীপাঞ্জলি চাংমাই ভৰলী দেৱী আৰু জিতু কাশ্যপ আপোনালোক আছে যদি আগবাঢ়ি আহক ভাষা জননীৰ সেৱাৰ বেদে নিজকে মিলাই আলোকিত হৈ সাহিত্য একাডেমিৰ কথা আপুনি কি ক'ব সাহিত্য বা যি পাঠশালা অধিৱেশন কবিতাৰ গাঁও দেখুৱালা গৌৰৱ আভিজাত্য ঐশ্বৰ্যৰে সমৃদ্ধজনৰ আৰু খুলিলা নিৰ্জন কাৰেঙৰ নিঃশব্দতাৰ দুখৰ ৰাজ সম্ৰাজ্ঞী হৈ লিঅ'নাৰ্ডৰ ৰং তুলি তাৰ ভাৱনা মনালিছা তাৰ বাবে হাঁহিছিলা তুমি অভ্যৰ্থনাৰ দুৱাৰ দলি স্বাগত জনালা এক মহান কবিতাৰ বৰ্ণ হৈ সমাগত অচিনাকি অতিথি সাহিত্য সভাত আছে ইয়াত নামঘৰ আছে নামঘৰত নাম পৰিৱেশন চলি আছে বীৰ নাম গাইছে
নাই ও জানাই